প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। এই পাষ্ট পাৰফেক্ট টেন্স সাধাৰণতে আটাইতকৈ টান, অলপ কনফিউজনাল টেন্স বুলি বিবেচনা কৰা হয়। বহুতৰে এই টেন্সত কনফিউজন হয়। গতিকে যদি পাষ্ট পাৰফেক্ট টেন্স ভালকৈ শিকিবলৈ ইচ্ছা আছে, আগ্ৰহ আছে, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ মই অনুৰোধ কৰিলোঁ। মই পাষ্ট পাৰফেক্ট টেন্সত ডাবল সেন্টেন্স টাইপ 1, ডাবল সেন্টেন্স টাইপ 2, ডাবল সেন্টেন্স টাইপ 3 আৰু সিঙ্গল সেন্টেন্স আলোচনা কৰিম। লগতে কিছুমান কনফিউজন থাকে এইটো টেন্সত, সেই কনফিউজনখিনিৰ ওপৰত 2-4টা সেন্টেন্স আলোচনা কৰিবলৈ চেষ্টা কৰিম। কিন্তু সিমান দেৰিলৈকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব লাগিব। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। ধৰা হওক আপুনি আৰু আপোনাৰ ভণ্টিক ঘৰত ৰাখি পেলাই ভাত বনাই থৈ পেলাই আপোনাৰ মা দেউতা ক'ৰবাত গুচি গৈছিল যোৱাকালি। সিহঁতে ঘৰত আহি দেখি আছে যে ভণ্টি টোপনি গৈছিল। ঘৰত আহি দেখিছিল যে ভণ্টিয়ে টোপনি গৈছিল। এতিয়া আপোনাৰ মাকে আপোনাক সুধিছে যে ভণ্টি ভাত খাইছিল নে? আপুনি তেতিয়ালৈকে ভাত খোৱা নাই। ধৰক আপুনি তেতিয়ালৈকে ভাত খোৱা নাই, ভণ্টিয়ে টোপনি গৈছে আৰু ভণ্টিয়ে ভাত খাইছিল। ধৰি লওক আপুনি উত্তৰটো কি দিব? যে মোৰ আগতে ভণ্টিয়ে ভাত খাই লৈছিল বা ভাত খাইছিল। ইয়াৰ পৰা আমি বস্তুটো ক'ব পাৰোঁ, কথাটো ক'ব পাৰোঁ দুটা কাম। এটা হৈছে আপোনাৰ আগতে ভণ্টিয়ে ভাত খাইছে। ভণ্টিয়ে ভাত খাইছে আপোনাৰ আগতে, আপুনি পিছত খাইছিল। তেতিয়াহ'লে দুটা কাম। তাৰে এটা কাম ওচৰা ওচৰি দুটা কাম। ওচৰা ওচৰি দুটা কাম পাষ্ট টেন্সত সংঘটিত হৈছিল। তাৰে এটা কাম আগত হৈছিল, বিফৰ, আৰু এটা সাবসিকুৱেণ্ট কাম পৰৱৰ্তীত, আৰু এটা কাম সেই কামৰ ওচৰা ওচৰি সময়তে হৈছিল। পাষ্ট টেন্সত যদি এনেকুৱা দুটা কাম ওচৰা ওচৰি কৈ কৰা বুজায়, তেতিয়াহ'লে সেই সেন্টেন্সবিলাক আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। যেনেকুৱা আহিছোঁ, ভণ্টিয়ে মোৰ আগতেই ভাত খাইছিল। তেতিয়াহ'লে ভণ্টি had eaten rice. ভণ্টি had eaten rice. ভণ্টিয়ে ভাত খাইছিল কেতিয়া? আগত, বিফৰ। আগত মিন্স বিফৰ। বিফৰ কাৰ আগত খাইছিল? আই। তাৰ পিছৰখিনি আহিব ছাবজেক্ট আৰু ভাৰ্বত ভিটো। ইয়াৰ পৰা, এই সেন্টেন্সটোৰ পৰা আমি কি গম পাইছোঁ যে ইয়াৰ ফৰ্মটো বা ইয়াৰ ষ্ট্ৰাকচাৰটো কি হ'ব? সাবজেক্ট প্ৰথমতে আমি লিখিছোঁ ভণ্টি, তাৰপিছত আনিছোঁ আমি হ্যাড, তাৰপিছত হ্যাড সাবজেক্ট আহিছে, তাৰপিছত V3 ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল V3 আমি বহুৱাইছোঁ। তাৰপিছত ৰাইস অবজেক্ট,
তাৰপিছত আমি আগত বা পিছত যেটো থাকিব আমি আগত যেটো থাকিব ধৰি লৈছো আমি আগত যেটো থাকিব হেতু আমি বিফৰটো লিখিছো কেতিয়াবা আফটাৰ হ'ব পাৰে মই পিছত লৈ আহি আছো হেতু তাৰপিছত সাবজেক্ট আৰু ভি2 লৈকে আমি লিখিছো অৰ্থাৎ বিফৰ আই এট ৰাইস যেহেতু সন্মুখত সাবজেক্ট হিচাপে দিয়াই আছে গতিকে আমি ইয়াত আৰু সাবজেক্ট লিখা অবজেক্টটো লিখাৰ কোনো প্ৰয়োজন নাই আমাৰ অবজেক্ট দিয়া আছে সেই কাৰণে আমি এখিনি নিলিখাকৈ সাইলেন্ট ৰাখিছো আৰু এখিনি স্পষ্ট বুজি পোৱা যায় যে ইয়াত অবজেক্টটো নিলিখিলেও আমি সেন্টেন্সটো বুজিব পাৰো তেতিয়া হলে আমি ক'ব পাৰো যে আগত যদি কোনো এটা কাম যদি আন এটা কামৰ আগত সংগঠিত হয় তেতিয়া হলে সেই সেন্টেন্সটোত আমি বিফৰ লিখিম আগত যেহেতু সংগঠিত হৈছে যি কামখিনি আগত হ'ব সেইখিনি আমি পাস্ট পারফেক্ট টেন্সত লিখিব লাগিব আৰু আমি বিফৰ ইউজ কৰিম আৰু যিখিনি পিছত হ'ব সেইখিনি আমি পাস্ট ইনডিফিনিট টেন্সত লিখিম যেনেকৈ আন এটা সেন্টেন্স মই স্কুল যোৱাৰ আগতে ঘণ্টি পৰিছিল ঘণ্টিটো কিন্তু নিজে নিজে বজা নাছিল কোনোবাই মাৰিছিলহে গতিকে ঘণ্টি এনেই কিন্তু বজা নাই আমাৰ এটো সেন্টেন্স বহুত কনফিউজন হয় তেতিয়া হলে এই সেন্টেন্সটো চাও দা বেল had rang before I reached at school. The bell had রাখিছো মই the bell had rang bell বাজিছিল নিজে নিজে বাজিছিল নেকি নিশ্চয় নিজে নিজে বজা নাই কোনোবাই বজোৱা হৈছিল গতিকে এটো পেসিভ ভয়েস হ'ব যাৰ কাৰণে ইয়াত কি হ'ব আমি লিখিব পাৰো এটো ইনকারেক্ট সেন্টেন্স the bell had been rung before I reached at school. The bell had been rung before bell to বজোৱা হৈছিল before I reached at school. মই স্কুলত উপস্থিত হোৱাৰ আগতে স্কুলত যোৱাৰ আগতে আন এটা সেন্টেন্স আহিছো মোৰ আগতে দেউতাই টোপনি গৈছিল দুটা কাম মই টোপনি গৈছিলো দেউতাই টোপনি গৈছিল কোন আগত টোপনি গৈছিল মোৰ আগতে দেউতাই টোপনি গৈছিল তেতিয়াহলে দেউতা আগত টোপনি গৈছিল তেতিয়াহলে আমি কি লিখিম my father had slept before I slept. My father had slept. মোর দেউতাই টোপনি গৈছিল before I slept. আমি ইয়াত slept নিলিখিলেও আমার সেন্টেন্সটো বুজিবলৈ অসুবিধা নহব আমি যদি নেকি কও my father had slept before I তেতিয়াহলে সেন্টেন্সটো আমি লিখিব পাৰিম আৰু হেতু শুদ্ধ সেন্টেন্স হ'ব আমি slept নিলিখিলেও কোনো অসুবিধা ইয়াত নাই তেতিয়াহলে আমি দেখিছো যদি কোনো এটা সেন্টেন্সত আগত কথাটো বুজাইছে তেতিয়াহলে হেই আগত কথাটো বুজালে অসমীয়া সেন্টেন্সত যেটো আগত লেখা আছে যে এটা কামৰ আগত আন এটা কাম হৈছে তেতিয়াহলে আমি কিন্তু কি ব্যৱহাৰ কৰিছো প্ৰতিটো সেন্টেন্সতেই আমি বিফৰ ইউজ কৰিছো আমি বিফৰ ইউজ কৰিছো কিন্তু আমি ইয়াত বিফৰ আৰু আফটাৰ লিখিছো তেতিয়াহলে আফটাৰ দি প্যাটার্নটো কেনেকৈ হ'ব আমি অলপ চাই আছো যে আফটার দি যদি সেন্টেন্স এটা থাকে তেতিয়াহলে আমি কেনেকৈ লিখিম
যদি কোনো সেন্টেন্সত কোনো বাক্যত ওচৰা-ওচৰি দুটা কাম হৈ আছে আৰু এটা কামৰ পিছত আন এটা কাম হোৱা বুলি সেন্টেন্স এটাত উল্লেখ আছে, তেতিয়াহ'লে আমি পাষ্ট ইনডিফিনিটৰ যিখিনি সেন্টেন্স সেইখিনি আমি প্ৰথমত লিখিম। তাৰপিছত প্ৰথম অংশটো পাষ্ট ইনডিফিনিটৰ অংশ হ'ব, তাৰপিছত আমাৰ আফটাৰ লিখিম, তাৰপিছত অংশটো আমি পাষ্ট পাৰফেক্টত লিখিম। যেনেকৈ এটা সেন্টেন্স মই কৈছোঁ, মই ঘৰ পোৱাৰ পিছত মায়ে ওলাই গৈছিল। মই ঘৰ পোৱাৰ পিছত মায়ে ওলাই গৈছিল, তেতিয়াহ'লে মই আগত উপস্থিত হৈছিলোঁ, মায়ে পিছত ওলাই গৈছিল। মই ঘৰ পোৱাৰ পিছত ওলাই গৈছিল, তেতিয়াহ'লে মাই মাদাৰ ৱেণ্ট আউট। মোৰ মায়ে ওলাই গৈছিল, তাৰপিছত কি? পিছত মই উপস্থিত হোৱাৰ, ঘৰ পোৱাৰ, তেতিয়াহ'লে আমি লিখিম আফটাৰ। I had reached home. I had reached home. My mother went out. এইখিনি পাষ্ট ইনডিফিনিট আমি প্ৰথমত লিখিছোঁ। যেহেতু কিহৰ কাৰণে লিখিছোঁ আমি? যেহেতু সেন্টেন্সটোত কি আছে? পিছত আফটাৰ আছে। যেতিয়া আফটাৰ থাকিব তেতিয়া আমি পাষ্ট ইনডিফিনিটখিনি প্ৰথমত লিখিম আৰু পাষ্ট পাৰফেক্টখিনি পিছত লিখিম। নেক্সট সেন্টেন্স, she reached the station after the train had left. She reached the station after the train had left. তাই উপস্থিত হৈছিল ষ্টেচনত, আফটাৰ পিছত, দ্য ট্ৰেইন হেড লেফ্ট, ট্ৰেইনটো গুচি যোৱাৰ পিছত। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে যিটো যদি আফটাৰ থাকে তেতিয়াহ'লে পাষ্ট ইনডিফিনিটৰ অংশটো আগত প্ৰথম অংশত লিখিব লাগে আৰু পাষ্ট পাৰফেক্টখিনি আমি পিছত লিখিব লাগে। তাৰপিছত আহিছোঁ আমি টাইপ 2 লৈ। টাইপ 2 আমি লিখিছোঁ হোৱেন ব্যৱহাৰ কৰা হয়। টাইপ 2 হোৱেন ব্যৱহাৰ কৰা হয়, তাৰপিছত ছাবজেক্ট, তাৰপিছত হেড, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দ্যাট ইজ V3, তাৰপিছত অবজেক্ট আৰু কমা দি পেলাই তাৰপিছত ছাবজেক্ট আৰু V2 লিখা হয়। যেনেকুৱা when we reached, when we completed the work, comma, when we completed the work, যেতিয়া আমি কামটো কমপ্লিট কৰিছিলোঁ, সম্পূৰ্ণ কৰিছিলোঁ, he reached there. যেতিয়া আমি কামটো সম্পূৰ্ণ কৰিছিলোঁ তেতিয়া তেওঁ তাত উপস্থিত হৈছিল। when we completed the work, যেতিয়া আমি কামটো সম্পূৰ্ণ কৰিছিলোঁ, কমা তাৰপিছত he reached there, তেতিয়া তেওঁ উপস্থিত হৈছিল। I had eaten food when, আমি when to এইবাৰ মাজত ইউজ কৰিলোঁ, when he came. I had eaten food, মই আহাৰ খাই লৈছিলোঁ যেতিয়া তেওঁ আহিছিল। এনেদৰে আমি when ইউজ কৰি পেলাই পাষ্ট পাৰফেক্ট টেন্সৰ
আমি ইউজ কৰিব পাষ্ট পাৰফেক্ট টেন্সত আমি when ইউজ কৰি সেন্টেন্স লিখিব পাৰো আৰু এটা সেন্টেন্স দেখিছো when I had gone যেতিয়া মই গুচি গৈছিলো he returned home তেওঁ ঘৰলৈ উভতিছিল এয়া হ'ল টাইপ 2 when I had gone যেতিয়া মই গৈছিলো গুচি গৈছিলো দ্যাট ইজ তেতিয়া he returned home তেওঁ ঘৰলৈ তেতিয়া উভতিছিল এনেদৰে আমি টাইপ 2 when ইউজ কৰি পাষ্ট পাৰফেক্ট টেন্স কৰিব পাৰি তাৰ পিছত আহিছো মই টাইপ 3 লৈ টাইপ 3 বৰ মজাৰ সেন্টেন্স হয় এইবিলাক টাইপ 3 বৰ মজাৰ সেন্টেন্স হয় যদি মোর এখন গাড়ি থাকিলে হেতেন মই তোমাক দান দিলু হেতেন এইবিলাক সেন্টেন্সত কি হয় এইবিলাক সেন্টেন্সত if I wish if অথবা I wish ইউজ করা হয় আৰু তাৰ পিছত past perfect tense that is had subjectৰ পিছত had ইউজ কৰা হয় যেনে কৈছো মই মোৰ যদি এখন গাড়ী থাকিলে হেতেন ইয়াৰ আগত মই past indefinite tenseত মই ইয়াত কৈছো মোৰ থাকিলে হেতেন আৰু past indefiniteত কিন্তু মই কৈছিলো যদি মই হলো হেতেন গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ফাৰ্স্ট ইনডিফিনিট টেন্সৰ ভিডিওটো যদি কোনোবাই দেখা নাই অনুগ্ৰহ কৰি হেতু চাই লব নহলে এই কনফিউজনটো কিন্তু মানে থাকি যাব কনফিউজনটো কিন্তু দূৰ নহব গতিকে ফাৰ্স্ট ইনডিফিনিট টেন্সৰ ভিডিওটোৰ লগত এই নিয়মটোৰ কথাখিনিৰ লগত পাষ্ট পাৰফেক্ট টেন্সৰ কথাখিনি মিলাই লৈ পেলাই চাব কনফিউজন দূৰ হৈ যাব যদি মোর এখন গাড়ি থাকিলে হেতেন if I had a car তার পিছত কমা দিব লাগিব if I had a car I would have dropped you full stop I would have dropped you যদি মোর এখন গাড়ি থাকিলে হেতেন তেন্তে মই তোমাক নমাই দি আহিলো হেতেন মোর গাড়ি নাই তোমাক নমাই দিব নোৱাৰিলো এই হিচাপে এই সেন্টেন্সটোৰ পৰা আমি কি লিখিছো ইফৰ পিছত সাবজেক্ট তাৰ পিছত হ্যাড তাৰ পিছত আমি অবজেক্ট লিখিছো কমা দি পেলাই আমি সাবজেক্টৰ পিছত উড তাৰ পিছত হ্যাভ তাৰ পিছত ভাৰ্বৰ V3 লিখিছো এই হিচাপে আমি টাইপ 3 ফর্মটো লিখিব পাৰো সাবজেক্ট ইফ অথবা আই ওয়াইশ দুটাৰ মিনিং কিন্তু একই তাৰ পিছত আমি সাবজেক্ট লিখিছো ইফ বা আই ইফৰ ঠাইত আমি আই ওয়াইশো লিখিব পাৰো ইফৰ ঠাইত আই ওয়াইশো আমি লিখিব পাৰো তাৰ পিছত আমি সাবজেক্ট লিখিম তাৰ পিছত আহিছো হ্যাড তাৰ পিছত অবজেক্ট লিখিছো আমি তাৰ পিছত কমা সাবজেক্ট উড অথবা কুড অথবা শুড তাৰ পিছত হ্যাভ আৰু ভাৰ্বৰ পাস্ট পার্টিসিপল দ্যাট ইজ V3 আমি লিখিব লাগিব আৰু
তাৰপিছত যদি অবজেক্ট থাকে মই ডট ডট দি ৰাখিছোঁ যদি অবজেক্ট থাকে আমি অবজেক্টটো লিখিম আৰু যদি অবজেক্ট নাথাকে আমি অবজেক্টটো নিলিখোঁ ঠিক এইদৰেই এনেকুৱা সেন্টেন্স হ'ব আৰু দুই এটা সেন্টেন্স মই কৈছোঁ if you had eaten that if you had eaten that যদি তুমি সেইটো খালা হেতেন কমা you would অথবা should অথবা could আমি তিনিটাৰ যিকোনো এটা ইউজ কৰিব পাৰোঁ you would have died তুমি মৰিলা হেতেন যদি তুমি সেইটো খালা হেতেন তেন্তে তুমি মৰিলা হেতেন তুমি মৰা নাই কাৰণ তুমি সেইটো খোৱা নাই তাৰপিছত আহিছোঁ আন এটা সেন্টেন্স লৈ if he had come if he had come যদি তেওঁ আহিল হেতেন he could have seen the lion if he had come যদি তেওঁ আহিল হেতেন he could have seen the lion তেওঁ লায়নটো দেখিব পাৰিলেহেঁতেন তেওঁ আহা নাই লায়নটোও দেখিব পৰা নাই নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে তাৰপিছত আহিছোঁ আমি আই ৱাইছ লৈ আই ৱাইছ দি পেলাই আমি কেনেকৈ সেন্টেন্স লিখিম আই ৱাইছ মই কৈছোঁ ইতিমধ্যে যে আই ৱাইছ আৰু ইফৰ মিনিং একেই I wish I had invited my friends যদি মই মোৰ বন্ধুসকলক নিমন্ত্ৰণ দিলোহেঁতেন সাবসিকুৱেণ্ট ৱাৰ্ক এটা থাকিব তাৰপিছত নিশ্চয় I wish I had helped him with my books. মই যদি তেওঁক মোৰ কিতাপবোৰ দি সহায় কৰিলোহেঁতেন এনেদৰে আমি আই ৱাইছৰ পিছত পাষ্ট পাৰফেক্ট টেন্স দ্যাট ইজ হ্যাড ইউজ কৰিব পাৰোঁ আহিছোঁ নেক্সট ষ্টেপ সিঙ্গল সেন্টেন্স লৈ আমি ইতিমধ্যে দেখিলোঁ যে প্ৰতিটো সেন্টেন্সতেই দুটা অংশ হৈছে প্ৰতিটো সেন্টেন্স আমি যিমানখিনি ইমান দেৰিলৈকে যি আলোচনা কৰিলোঁ পাষ্ট পাৰফেক্ট টেন্সৰ আমি দুটা সেন্টেন্স দুটা মিনছ এটা সেন্টেন্সৰে দুটা অংশ পাইছোঁ আমি সেইটো হয়তো আফটাৰ বিফৰ নাইবা কমা বা হোৱেন ইত্যাদি দি পৃথক কৰা হৈছে কিন্তু সেইবুলি আমি কি পাষ্ট পাৰফেক্ট টেন্সত সিঙ্গল দ্যাট ইজ এটা সেন্টেন্স আমি লিখিব পাৰিম নে নোৱাৰিম নিশ্চয় আমি সিঙ্গল সেন্টেন্স লিখিব পাৰিম আৰু এইবিলাক সেন্টেন্সত সিঙ্গল সেন্টেন্সত সাধাৰণতে অলৰেডি earlier before আদিবিলাক ব্যৱহাৰ হয় কেনেকৈ ব্যৱহাৰ হয়
কাম কিন্তু দুটাই থাকে। ধৰক আপুনি যোৱাকালি পাৰ্টি খাবলৈ গৈছিল, ধৰক সন্ধিয়া পাৰ্টি খাবলৈ গৈছিল 6টা বজাত। আপোনাৰ বন্ধুৱে লগ পাইছে, আপোনাৰ বন্ধু লগ পোৱাৰ পিছত আপোনাক সুধিছে, কালি 6টা বজাত সকলোৱে খাই আছিল, তুমি খাইছিলানে? আপুনি কি উত্তৰ দিব যদি খাইছিল? যে মই আগতে খাই লৈছিলোঁ। তাৰমানে কি কথাটোৰ দ্বাৰা কি বুজাইছে? যে সেইখিনি আৰু ক'ব নালাগে, যে ইমান দীঘলীয়া চেণ্টেন্সটো আৰু কৈ যাব নালাগে যে সকলোৱে খোৱাৰ আগতে মই খাইছিলোঁ। এইখিনি কথা আমাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। আমি চিধা ক'ব পাৰোঁ যে মই আগতে খাইছিলোঁ। এইটো সাধাৰণতে কথোপকথন আলাপ আলোচনাৰ মাজত এইবিলাক বেছিকৈ ছিংগল চেণ্টেন্স ইউজ হয়। সেইবুলি যে ছিংগল চেণ্টেন্স পাষ্ট পাৰফেক্ট টেন্সত ইউজ নহয়, তেনেকুৱা নহয়। আচলতে যি চেণ্টেন্সটো মই কৈছোঁ এই চেণ্টেন্সটোকে মই লিখিব বিচাৰিছোঁ। যেনেকুৱা আই হ্যাড অলৰেডি ইটেন ফুড। আমি এইখিনি ক'লে কিন্তু আমাৰ চেণ্টেন্সটো সম্পূৰ্ণ হৈ গ'ল। আমি তাৰমানে বুজিব পাৰিলোঁ যে, বা যাক আমি এনচাৰটো দিছোঁ তেওঁ কিন্তু বুজিব পাৰিলে যে সকলোৱে খোৱাৰ আগতে হয়তো তেওঁ খাই লৈছিল। আমি এনেকুৱা কথোপকথনৰ ক্ষেত্ৰত আমি এনেকুৱা ছিংগল চেণ্টেন্স লিখিব পাৰোঁ। যেনেকুৱা ধৰক কেইজনমান বন্ধুৱে তাজমহল চাবলৈ গৈছে। তাজমহল চোৱাৰ যেতিয়া আপোনালোকে কথা বতৰা পাতি আছে, কোনোবাই কৈছে যে মই ইয়াৰ আগত তাজমহল দেখা নাছিলোঁ। যেনেকুৱা he had নেগেটিভ সেন্টেন্স লিখিছোঁ। he had never seen the Taj Mahal before. তেওঁ ইয়াৰ আগত কেতিয়াও তাজমহল দেখা নাছিল। ইয়াৰ আগত কেতিয়াও তাজমহল দেখা নাছিল। তাৰপিছত আহিছোঁ আন এটা চেণ্টেন্স লৈ। ধৰক সাগৰৰ পাৰত গৈছে, কেইজনমানে কথা বতৰা পাতি আছে, আপুনি এটা চেণ্টেন্স কৈ দিলে। কি কৈ দিলে? I had seen the sea earlier. I had seen the sea earlier. আগতেই মই সাগৰটো দেখিছিলোঁ। এনেদৰে আমি ছিংগল চেণ্টেন্স লিখিব পাৰোঁ। আহিছোঁ নেক্সট ষ্টেপ লৈ। এইবিলাক চেণ্টেন্স কিন্তু ইতিমধ্যে যিবিলাক চেণ্টেন্স আলোচনা কৰা হ'ল, এইবিলাক চেণ্টেন্সত যিহেতু প্ৰতিটো চেণ্টেন্সতেই আমাৰ অক্সিলাৰী হেড আছে, গতিকে এইবিলাক চেণ্টেন্স যদি আমি নেগেটিভ কৰিবলৈ যাওঁ তেতিয়াহ'লে হেডৰ পিছত কেৱল নটটো বহুৱাই দিলেই নেগেটিভ হৈ যাব। আৰু যদি আমি ইণ্টাৰোগেটিভ কৰিবলৈ যাওঁ তেতিয়াহ'লে হেডটো ছাবজেক্টৰ আগত আনি বহুৱাই দিলেই চেণ্টেন্সটো ইণ্টাৰোগেটিভ হৈ যাব। আশা কৰোঁ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বুজিবলৈ আকৌ অসুবিধা নহ'ব। আহিছোঁ আমি নেক্সট ষ্টেপ লৈ। কিছুমান এনেকুৱা চেণ্টেন্স আছে যিবিলাক চেণ্টেন্স আমাৰ কওঁতে শুদ্ধ যেন লাগিলেও কেতিয়াবা দেখা যায় চেণ্টেন্সবিলাক ভুল হৈ যায়। আমি ভাবি আছোঁ চেণ্টেন্সটো আমাৰ শুদ্ধ হৈছে, কিন্তু চেণ্টেন্সটো কেতিয়াবা দেখা যায় ভুল হৈ যায়। যেনেকুৱা এটা চেণ্টেন্স মই কৈছোঁ যে 1 সপ্তাহ ধৰি মোৰ বেমাৰ হৈ আছিল।
এক সপ্তাহ ধৰি মোৰ বেমাৰ হৈ আছিল আমি সেন্টেন্সটোত হৈ থকা যেহেতু হৈ আছিল আমি সেন্টেন্সটোত কি লিখিম বুলি আমি লিখিম নেকি যে I had suffered from illness আমি লিখিম নেকি ভুগি থকা এই সেন্টেন্সটো মই কৈছোঁ I had been ill মই এক সপ্তাহ ধৰি for a week I had been ill হৈ আছিলোঁ বেমাৰ মোৰ হৈ আছিল এক সপ্তাহ ধৰি হোৱা কি ক'ব ইংৰাজীত বি তেতিয়াহ'লে ইয়াৰ থাৰ্ড ফৰ্ম বি ৱাজ বিন আমি সেই বিনটো লিখিছোঁ I had been ill মই বেমাৰী হৈ আছিলোঁ ফৰ এ উইক এক সপ্তাহ ধৰি 10 দিন ধৰি মই হস্পিটেলত আছিলোঁ I had been in the hospital for 10 days I had been in the hospital for 10 days 10 বছৰ আগতেই তেওঁ তাত উপস্থিত হৈছিল he had reached there আমি কিন্তু এই রিসর্ট ঠাইত উপস্থিত হৈছিল মানে কি তেওঁ তাত 10 বছৰ আগতেই আছিল আমি এই ক্ষেত্ৰত he had been বুলিও ক'ব পাৰোঁ he had been there before 10 o'clock এইদৰে আমি past perfect tenseৰ সেন্টেন্সবিলাক আলোচনা কৰিব পাৰোঁ বা লিখিব পাৰোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল past perfect tenseৰ বিষয়ে আজিৰ ভিডিঅ'ত ইমানখিনিয়েই যদি ছাত্ৰ ছাত্ৰীসকলৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পায় ধন্যবাদ